হাই ফ্ৰেণ্ড, ইমান বেছি গৰমত যদি নোখোৱাকৈ থাকিব পাৰিলোঁ হয়, তথাপি খাব যিহেতু লাগিবই। আজি মই লাও আগ খাম, সেইকাৰণে লাও আগ কাটিবলৈ আহিছোঁ। আপোনালোকে চাওক, ইমান গৰমত বস্তুবিলাক একদম লেৰেলি যায়। সেইকাৰণে আমি লগে লগে এতিয়া বাৰীত সোমাম আৰু যিহেতু কাটিম, খাই ভাল লাগিব। আৰু ৰ'দততো আৰু ৰ'দ বুলি ক'লেতো, গৰম বুলি ক'লেতো আৰু মানুহে নোখোৱাকৈ থাকিব নোৱাৰে ন, খাবতো লাগিবই ন। আহক, এয়া চাওকচোন, ছিগিবলৈ ইমান ধুনীয়া হৈছে। চাওক, এয়া আজি এয়া আৰু মাছ বনাম, আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাব দেই। আজি এয়া পথাৰৰ পৰা এয়া ঢেকীয়াও লৈ আহিছোঁ। ঢেকীয়াখিনি এয়া ৰেডি কৰি লৈছোঁ। আৰু পুখুৰীত এয়া বৰশীত মাছ আছে। এই মাগুৰ মাছটো ইমান উৎপতীয়া দেখিছোঁ, আৰু ইমান ডাঙৰ পাৰ মাছ দেখিছোঁ ঘৰৰে। আৰু এয়া ভেদাইলতাই দি মই বনাম আজি, আপোনালোকক দেখাম। আৰু আচলতে কি জানে, গৰমত ইমান মছলা খাই থকাতকৈ এনেকৈ ঘৰুৱা বস্তু অলপ খালে পেটবোৰো ভালে থাকে। সেইকাৰণে আজি মই এয়া বনাম। মাছকেইটা ধৰিব পৰা অৱস্থাত নায়েই। আইঅ, দেখিছেনে ইমান উৎপাত কৰি আছে। মই সকলো যোগাৰখিনি কৰি ল'লোঁ। এয়া লাও আগখিনিও ধুনীয়াকৈ কাটি ল'লোঁ, ঢেকীয়াখিনিও বাছি কুটি ল'লোঁ। আৰু মাছখিনি, যিহেতু আজি মাছ মই ভেদাইলতা আঞ্জা বনাম, আগতে আপোনালোকক আঞ্জাখন মই বনাই দেখাইছোঁৱেই। এয়া পেষ্টটো ৰেডি কৰি লৈছোঁ। আৰু লাওৰ তৰকাৰীত যিহেতু মই অকণমান সৰিয়হ দিম, সৰিয়হ, নহৰু, জলকীয়া সেয়া ধুনীয়াকৈ পিচি লৈছোঁ। আৰু মাছখিনি মই প্ৰথমে ধুনীয়াকৈ ভাজি লৈছোঁ। আপোনালোকক মই কৈছোঁৱে, আগতে মই ৰেচিপিটো দিছোঁৱেই, গতিকে আৰু এতিয়া মই বৰ বেছি দেখাই নাথাকোঁ। এয়া উতল অহাৰ পিছত মই মাছখিনি দি দিলোঁ। আৰু ঢেকীয়াখিনি ধুনীয়াকৈ ভজাৰ পিছত একেলগে আজি বহাইছোঁ যে, তাৰমানে কি সময় কম হৈছে, সেইকাৰণে চব বস্তু একেলগে মই বনাব লগা হৈছে আজি। ঢেকীয়াখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছত শেষত এটা মই কণী ভাঙি দিছোঁ দেই। কণী দিলে বৰ ভাল লাগে, সেইকাৰণে কণী দি দিছোঁ। তাৰপিছত ইফালে আকৌ মই লাওখনৰো বহাই আছোঁ। তাতে মই এতিয়া লাহেকৈ সৰিয়হখিনি, ধুনীয়াকৈ সৰিয়হ বটাখিনি মই দি দিলোঁ। এনেকৈ 3খন আঞ্জা মই সমানে বনাইছোঁ আজি। ইমান গৰম, দৌৰাদৌৰিকৈ বনাব লগা হৈছে, গতিকে গৰমত বেছি সময় পাকঘৰত সোমাই থাকিব নোৱাৰি নহয়। সেইকাৰণে মই ভাবিছোঁ একেলগে বহাই দিম, যি গৰম খালোঁ আৰু। তাৰপিছত এতিয়া ধুনীয়াকৈ দুপৰীয়া সাজটো এনেকৈ মই বনালোঁ আজি। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। এয়া মোৰ দুপৰীয়া সাজটো ৰেডি। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ থাকিল।